হাই ফ্ৰেণ্ড, গুড ইভিনিং। আপোনালোক সকলোকে পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এতিয়া 7টা বাজিছে। এতিয়া আমি ওলাইছোঁ সত্ৰলৈ যাবলৈ বুলি। মই মানে কালি ঘৰলৈ আহিলোঁ। আজি ইণ্টাৰভিউ আছিলে, মই জাজিত পৰিছিলোঁ, সেইকাৰণে কালিয়ে ঘৰলৈ আহিলোঁ আমি। তাৰ বাবে আজি এক্সাম দি আহিছোঁ আৰু এতিয়া তাৰপিছত এতিয়া সত্ৰলৈ যাওঁ বুলি ভাবিছোঁ। আপোনালোককো সত্ৰখন দেখাম কেনেকুৱা। ব'লক তেন্তে আমি সত্ৰ চাই আহোঁ। এয়া আহি পেলাই আমি এতিয়া সত্ৰ পাইছোঁহি আৰু এইখিনি এতিয়া আন্ধাৰ হৈ আছে। ৰাতি অহাৰ কাৰণে আপোনালোকক ভালকৈ দেখাব পৰা নাই। দিনত অহা হ'লে পৰিৱেশটো খুবেই ধুনীয়া হয় মানে। এতিয়া আন্ধাৰত বৰ বেছি লাইটো দি থোৱা নাই। পিহু যাওঁ। খোজকাঢ়িছে মই ধৰিম। ৰাতি অহাৰ কাৰণে ভালকৈ আপোনালোকক দেখাবও নোৱাৰিলোঁ। এনেই হোৱা হ'লে, দিনত হোৱা হ'লে ধুনীয়াকৈ দেখাব পাৰিলোঁহেঁতেন। আপোনালোকে আহিব পাৰে, আহি চাবহি। খুবেই ধুনীয়া হয় পৰিৱেশটো। যি পাৰিছোঁ তাকে এতিয়া বৰ্তমান দেখাইছোঁ আৰু আন্ধাৰতে। মহাক্রোধে দাত নোৱাৰিছে, ভয় কৰিছে। আমাৰ পিহুৱে খুব খোজ কাঢ়িছে।
এইফালে এতিয়া আমি আহিছোঁ ভকতসকলৰ এইফালে বহা হয়, ইয়াতে সকলো ভকত ইয়াতে থাকে। এইফালে আমি এতিয়া আহিছোঁ। এই সাইডে চাৰিটাখন নাই খুব বেছি দিয়ে নে ৰাতিপুৱা দাম হৈছে 5 মিনিট 3 মিনিট। এয়া এতিয়া ঘৰলৈ যাবলৈ আহিছোঁ আৰু বাটত আহি মানে আহোঁতে এখন দুখন দোকান এয়া খোলা আছে আৰু সত্ৰৰ ভিতৰতে। দোকান বেছি খোলা নাই, দেৰি হ'ল কাৰণে দোকান বন্ধেই কৰি দিলে। যি এখন দোকান খোলা আছে দেখিলে নোসোমালেও নোৱাৰোঁ, দোকান দেখিলে সোমাওতো লাগেই আৰু। এয়া বস্তুকে চালোঁ আৰু আমাৰ কিবা কিবি চাই পেলাই এয়া এতিয়া যাওঁ আৰু ঘৰলৈ। এতিয়া আহি সোমালোহি আকৌ বাহঁতৰ ঘৰত। এয়া বাহঁতৰ ঘৰ পালোহি আৰু তাতে সোমাই যাওঁ বুলি ভাবিলোঁ একেবাৰে আহোঁতেই, নহ'লে সোমোৱা নহয়েই থাকিয়ে যায়, সেইকাৰণে একেবাৰতে সোমাই গৈছোঁ আৰু। মাইনা একদম বান্ধি কি কুকুৰে লৈ গ'ল লিখা মই পিহু 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 এই মানে ইয়াতে তাহাঁতৰ দুটা নতুনকৈ শহাপহু পোৱালি আনিছে। এই দুটাকে লৈ আমাৰ পিহু পূৰা ব্যস্ত আৰু খুব ভাল পাইছে তাই, সেইকাৰণে বা ল'ৰাটো তাহাঁত দুটাকে নাভাঙিবা